নমস্কাৰ গ্ৰামাৰ ক্লাছৰ আজি প্ৰথমটো মই ক্লাছ আৰম্ভ কৰিছোঁ প্ৰথম আজি ভয়েস চেঞ্জৰে আৰম্ভ কৰিছোঁ ভয়েস চেঞ্জৰ এটা উদাহৰণ লৈছোঁ we have completed the arrangement for the fair ইয়াতে বাক্যটোৰ আমি প্ৰথমতে ভয়েস চেঞ্জ কৰিবলৈ হলে সদায় বাক্যটো চিনি ল'ব লাগিব কি টেন্সত আছে আৰু কি টেন্সত আছে চিনিবলৈ হলে আমি বাক্যটোৰ গঠন চাব লাগিব ইয়াতে গঠন প্ৰথম আছে সাবজেক্ট তাৰ পিছত have তাৰ পিছত completed the arrangement মেইন বাক্য এইটোৱে for the fair টো আমি পিছত হেতু এক্সটেনশন হয় বহলাই দিয়া হৈছে বাক্যটো we have completed the arrangement মেইন বাক্য এইটো আৰু ইয়াতে সাবজেক্ট প্লাস have আছে haveৰ পিছত ভাৰ্বৰ past participle আছে তাৰ মানে have আৰু ভাৰ্বৰ past participle থাকা মানে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য এটা পেসিভ যেতিয়া কৰিম তেতিয়া সদায় প্ৰথম কথা অবজেক্টটো সাবজেক্ট হ'ব ইয়াৰে অবজেক্ট হৈছে দা অ্যাৰেঞ্জমেন্ট হেতু আমি সাবজেক্ট কৰিলো তাৰ পাছত দা অ্যাৰেঞ্জমেন্ট ফৰ দা ফেয়াৰ টো এক্সটেনশনটো লৈ আনিলো ফৰ দা ফেয়াৰ তাৰ পাছত আহিল have to have আছে haveৰ লগত কিন্তু যেতিয়া আমি পেসিভ কৰিম তেতিয়া haveৰ লগত been আহে have been completed এইটো ভাৰ্বৰ থাৰ্ড ফৰ্ম আনিলো past participle টোৱে আনিলো তাৰ পাছত by লাগিব তাৰ পাছত we টো যেতিয়া ইয়াতে সাবজেক্ট টো যেতিয়া অবজেক্ট হয় we টো as হ'ব তাৰ মানে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য যেতিয়া আমি পেসিভ ভয়েস কৰিম তেতিয়া সদায় haveৰ লগত been টো আহিব আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব মানে past participle আৰু লগত by টো কম্পালসৰি থাকিবই লগতে যিবিলাক আমি সাবজেক্ট হেবিলাক সদায় অবজেক্ট কৰোতে we টো as হৈছে he টো him হ'ব she টো her হ'ব বা they টো them হ'ব এনেকে চেঞ্জ হ'ব গতিকে ইয়াতে we টো as হৈছে গতিকে বাক্যটো আমি লিখিব লাগিব the arrangement for the fair have been completed by us next example the patient is being examined by a doctor এই বাক্যটোত the patient is being আছে আৰু being টো থাকাৰ লগে লগে আমি গম পালো এটো পেসিভত দিছে পেসিভত থাকা বাক্য এটা এতিয়া আমি অপোজিট কৰিব লাগিব এক্টিভ কৰিব লাগিব গতিকে এক্টিভ কৰিবলৈ হলে যেটো ইয়াতে পেসিভ অবজেক্ট হৈ আছে হেতু আমি সাবজেক্ট কৰিব লাগিব এতিয়া এ ডক্টৰ টো ইয়াতে অবজেক্ট হৈ আছে আৰু হেতু আমি সাবজেক্ট কৰিম এ ডক্টৰ তাৰ পিছত যেতিয়া being examine আছে being থাকাৰ লগে লগে আমি বাক্যটো বুজি পাব লাগিব এটো প্ৰেজেন্ট কন্টিনিউয়াছৰ বাক্য সেই কাৰণে আমি বাক্যটো প্ৰেজেন্ট পেসিভৰ পৰা এক্টিভ কৰোতে প্ৰেজেন্ট কন্টিনিউয়াছৰ বাক্যটো লিখিব লাগিব এ ডক্টৰ ইজ ডক্টৰৰ লগত ইজ আহিব examine টো হৈছে ভাৰ্বটোৰ লগত ing লাগিব examining এ ডক্টৰ ইজ examining তাৰ পিছত যেটো সাবজেক্ট আছিল হেতু অবজেক্ট হ'ব ইয়াতে দা পেশেন্ট a doctor is examining the patient আকৌ যদি আমাৰ এক্টিভ দিয়ে এক্টিভ এই বাক্যটো এক্টিভ দিলে পেসিভত আমি এনেকে লিখিব লাগিব গতিকে বাক্যৰ আমি এই দুটা উদাহৰণ কৰি বুজি পাইছো যে বাক্যটো পেসিভৰ পৰা এক্টিভ বা এক্টিভৰ পৰা পেসিভ কৰিবলৈ হলে প্ৰথম কথাটোই আমি বাক্যৰ গঠনটো চিনি বুলাব লাগিব বাক্যৰ গঠনৰ এটা লিষ্ট বনাই ৰাখিছো মই হেতু মই ভিডিওত আপলোড কৰিম অতি সোনকালে গতিকে বাক্যৰ গঠনটো আমি চিনিবই লাগিব বাক্যৰ গঠনটো চিনি উলাই আমি টেন্সটো কি হেতু জানিব লাগিব টেন্সটো মেইন বস্তু টেন্সটো চিনি উলালে আমি এক্টিভ পেসিভ কৰা ইমান টান হৈ নপৰে কেটামান চেঞ্জিং আছে চেঞ্জৰ এই নিয়ম কেটামান আছে সেই নিয়ম কেটা জানি লও যদি অতি সোনকালে আমি ভয়েস চেঞ্জ কৰিব পাৰিম আজি মই এই দুটা বাক্য উদাহৰণ হিচাপে দিলো এই বাক্য দুটাত এটা এক্টিভৰ পৰা পেসিভ হৈছে আৰু এটা পেসিভৰ পৰা এক্টিভ হৈছে গতিকে নেক্সট ভিডিওত মই আকৌ এনেকে ভয়েস চেঞ্জ বা নেৰেশন তাৰ পিছত নেৰেশনৰ ভিডিও আহিব গতিকে এনেকে যদি গ্ৰামাৰৰ ভিডিও আপোনালোকে চাব বিচাৰে তেনে হলে মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ